बाद में ले लेना पैसा। ओके गाइस, तो এতিয়া মই গৈ আছোঁ শংকৰবাবু উঠাবৰ কাৰণে। ই আছে পঞ্চায়তত। তো একচুৱেলি এইকেইদিন বহুত গৰম হৈ আছে, তো দোকানত বহি বহি আমনি লাগিছে। তো গোটেইকেইটাকে ফোনাফোনি কৰিলোঁ অলপমান, তাৰপৰা তেনেকৈ ক'লোঁ আৰু অলপমান ঠাণ্ডা জেগাত যাম একচুৱেলি। তো আজি ব্লগটো অলপমান বেলেগ একো বিশেষ একো নাই, কিন্তু এনেই অলপমান চিল মাৰিম আৰু ঠাণ্ডা জেগাত যাম। জেগাটো একচুৱেলি ডিচাইড হৈ গ'ল, তো আপোনালোকে লাষ্টত গম পাব। আগতে গৈছোঁ বাৰু তাত, তো এতিয়া লগৰ কেইটামান আহিব, তো কিবা কিবি অলপমান কৰিম আৰু আজিৰ দিনটো কি হয় চাই থাকক। বাকী সেয়া গৰমৰ কাৰণে আজি অলপমান ব্ৰেক লৈ লৈছোঁ। বাকী আজি চিল মাৰিম। তো এইখনেই হৈছে আমাৰ গাঁওখন, সেউজীয়া ধাননিৰে ভৰা। ঐ কুকুৰা শ্বহীদে হৈ গৈছে আজি মোৰ হাতত। এইখন একচুৱেলি আগৰ যোৱা নাছিলে, কিন্তু এতিয়াতো প্ৰায় মানে পানী চানী তেনেকৈ নাইকিয়া হৈ গ'ল। তো গৰম যেনেকুৱা পৰিছে, ৰ'দ যেনেকুৱা পৰিছে এইকেইদিন, মানে চব শুকাই খিনাই মানুহকো শুকুৱাই দিছে। তো এইটো হৈছে আমাৰ এঙেৰা গাঁও পঞ্চায়ত। কিবা কৰি আছিলা নেকি? অঁ, কোন কোন আছে আজি? অঁ গাইছ, আমি এতিয়া তিনিআলিটো পাৰ হৈ আহিলোঁ। তো তেল আছেনে নাই জানো আজি ইয়াত। लोएस्ट कितना का तेल देता है? 5 रुपए का तेल देगा? कितने का देगा? पैसा नहीं है ना अभी, बाद में ले लेना पैसा। क्यों? इंस्टॉलमेंट में ले लो, दे दो 200 रुपये का दो। है ओके गाइस, মোৰ মটৰ ব্লগিং ইমানতে সমাপ্ত। মই বহুত দূৰৰ পৰা আহিলোঁ, দেখিলে তেল ডিপু সোপাই একদম তেল চেল ভৰাই মেলি আহিছোঁ। তো বৰ্তমান একদম এই জৰি গছজোপা তলত ধুনীয়াকৈ ছাঁ লৈ আছোঁ। আৰু তাৰ পিছফালে আছে পুখুৰীটো, আৰু এইটো হৈছে তিনিআলি হয়। আমি যাম এতিয়া এইটো ছাইডে, দেখিছে। তো এইফালে পিছফালে আছে মন্দিৰটো, আৰু এইটো হৈছে লক্ষী মন্দিৰ। পুখুৰীটো আপোনালোকক এবাৰ দেখাই দিছোঁ, আমাৰ বিখ্যাত পুখুৰী, মিঠা পুখুৰী। তো ইয়াৰ ওচৰখিনিয়ে গম পাই পিছে। তো আমাৰ এইফালে হিৰো আহি গ'ল, হিৰো লেঙিব গাঁও পঞ্চায়ত, দেখিছে এখন ধুনীয়াকৈ মাৰি থোৱা আছে। ঠিক আছে, বাকীবিলাক আপোনালোকৰ ওপৰত গৈ কিনে দেখাই আছোঁ। আগত মোৰ লগত কোন কোন আছে দেখিছে। এইফালে আছে প্ৰকল্প, এইফালে ৰিচুৱাৰ্ছ। বাকী ষ্টে কানেক্টেড আৰু চাই থাকক কি হয়। বেক টু মাই ইউটিউব চেনেল, মই চিক্লেম বৰগোহাঁই। স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। জেগাডোখৰ পালোহি আৰু ফাইনেলি। আশা কৰোঁ সকলোৱে ভাল, আৰু মোৰো ভালেই। খালি গৰমত একদম বেহাল হৈ আছোঁ। এই টেম্পাৰেচাৰ একদম 40-50 মান পাই গ'ল চাগে। তো বাইক চাইকবিলাক আমি সেই তাতে ৰখাই থৈ আহিলোঁ, বাইক চাইকবিলাক। তো লগৰ কেইটামান আহিবলৈ আছে, সেইটো কাৰণে আমি ওপৰলৈ উঠি যোৱা নাই একচুৱেলি। সেইফালে আমি ওপৰলৈ উঠি যাব লাগিব, আৰু ইয়াতে এতিয়া অকণমান দেৰি বহিম আমি একেলগত। সেইটো বহুত ওখ হয়, একেবাৰতে উঠিম আৰু উঠা নমা কৰি নাথাকোঁ। এইটো বাকী কোৱাচোন, মোৰ অডিয়েঞ্চক কিবা এটা কৈ দিয়া। তোমাৰ অডিয়েঞ্চক চব ভাল? কি চব ভাল? কোৱা, ভালকৈ কিবা এটা কোৱা। ইমান ধুনীয়া ল'ৰাটো, দাঁত দেখিছে নে? হাঁহিয়ে বেলেগ। তুমি কোনটো চেনেলৰ হয়? তোমাৰ গুৱাহাটী প্ৰেছ ক্লাবক। এইজন চাওক, এইজন আপোনাৰ অভদ্ৰ মানুহ। বোলে ID কাৰ্ড নাই, তেওঁ সেইভাগে নিউজ চলাই আছে। চাওক, অভদ্ৰ। তেওঁ গুৱাহাটীত চান্দ সদস্য আহি পালেহি। নাফুকৰ পৰা আহিছে ন? নাফুকৰ পৰা আহিছে। তো কাকো আগতে লগ পোৱা নাই পিছে, তো চিনাকি হৈ লওঁ চবৰ লগত। তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো ঋতু চাংমাই। বাকী তোমাৰ? পৰিজিত চাংমাই। আপোনাৰ? ৰিংকুজন চাংমাই। হয় নেকি? এইফালে চাওঁ মেইন মানুহ। মোৰ দীপজ্যোতি চাংমাই। গোটেইবাৰ চাংমাই নেকি? গোটেই চাংমাই গাঁও উঠি আহিলে যেন পাইছোঁ ন? বাকী হ'ব, আজি এনজয় কৰিম ন চবে? এনজয় কৰিম। গৰমত পূৰা চিল মাৰিম, চিল। ধুনীয়া ভাইব আহিব। তো বাকী আপোনালোকে ষ্টে কানেক্টেড। তো লগৰখিনি আহি পালে, আপোনালোকে দেখিলে। তো বলক এতিয়া আমি যাওঁ। তো তালৈ যোৱা ৰাস্তাটো একচুৱেলি এইফালেও আছে, ভিতৰুৱা ৰাস্তা, কিন্তু এতিয়া নতুনকৈ এটা ৰাস্তা বনাই দিছে যিহেতু আমি এইফালেদি যাম। আৰু এইফালে গ'লে আপোনাৰ বেছিডোখৰ অলপমান খোজকাঢ়িব লাগিব। এইফালে গ'লে বাইকখন ওপৰলৈকে তুলিব পাৰি। আৰু এইফালে অহা মেইন ৰাস্তাটো একচুৱেলি মই আগৰবাৰ আহোঁতে আপোনালোকক দেখুওৱা নাছিলোঁ। তো ডাইৰেক্ট জেগাৰ পৰা মই ভিডিঅ' কৰিছিলোঁ।
কিন্তু দেখিছে পুৰা ওখ আছে ৰাস্তা তো অলপমান অফ ৰ'ডিং কৰিব লাগিব ইয়াতে বাইকখন থৈ যাওঁ আমি এনেকৈ কৰি উঠি যাব লাগিব बनाते रहेंगे तो इधर ठीक है बोलने तो लग They like to say we're just young but I know we won't give this up Sometimes I lose my mind and some days it's hard to find the reason why you stay by my side You মই আগতে আহিছোঁ আপোনালোকৰ মোৰ ব্লগতো দেখাইছোঁ কিন্তু আজি এইফালে যাওঁ মেইনটো এইফালে যাম বাৰু কিন্তু আজি এইফালে গৈ চাওঁ আপোনাৰ মডেল চব কেনেকুৱা উঠিছে এখন চক ফটো এখন চালিয়া লোৱা চালিয়া ফটো উঠিছে কাম চলি আছে পিছফালে মোৰ ফটো শ্বুটিঙৰ কাম চলি আছে তো মই অলপমান আপোনালোকৰ এইফালে ভিডিঅ' এটা দেখাওঁ বুলি আহিছোঁ They think we're too damaged to fix but we're just working through a little rust They like to say we're just young but I know we won't give this up Sometimes I lose my mind and some days It's কেনেকুৱা কৰিছে পুৰা একদম বৰষুণ দিওঁ দিওঁ আৰু বেছি সময় নাই বেছি সময় নকৰোঁ ইয়াত আমি যিহেতু মেইন জেগালৈ যোৱা নাছিলোঁ তো এতিয়া যাওঁ চিধা ডাইৰেক্ট মেইন জেগালৈ আৰু শেষৰখিনি ভিডিঅ' আপোনালোকক দেখাই আছোঁ ইয়াত জেগাটো কিন্তু এতিয়াহে বঢ়িয়া কৰিছে কিন্তু আগতে আমি প্ৰথম মাহতে যেনেকুৱা কৰিছিলোঁ তাতকৈ বেছি ভাল মানে এতিয়া কৰিছে সেইকাৰণে বতৰটো কেনেকুৱা চবফালে চব কেৱল একদম ডাৱৰে ভৰি ধৰিছে আৰু মজা লাগিছে মানে একদম অচম ফিল এটা আহি আছে বলক ওপৰলৈ গৈ থাকোঁ আৰু ভাল লাগিব গাইজ তো দেখিছে আমি এতিয়া ইয়াৰ উপভাগত আছোঁ তলৰ পৰা উঠি আহিলোঁ আমি তাত ইয়াত অকণমান দেৰি হ'ল ভিডিঅ' চিডিঅ' কৰি ল'লোঁ তো এইফালে আছে সংকল্প তাৰপৰা এইফালে দেখিছে কি হফি দেওঘৰ তো ইয়াতে সকলো ধৰণৰ পূজা পাতল কৰা হয় আজি নিয়মকানুন হৈ গ'ল এইফালে দেখিছে ভিতৰত নোসোমাওঁ আৰু তেনেকৈ তো স্বৰ্গদেউ চুকাফা আমাৰ এইফালে ফটো লাগি আছে তাৰপৰা এইফালে চেয়াৰাইড দেওশাল স্থাপিত একচুৱেলি ধুনীয়াকৈ এডোখৰ মানে নামকৰণ কৰি দিয়া হৈছে জেগাডোখৰ ধুনীয়া এটা ভিউ কালি পৰহি ইয়াত এখন ফ্লেগ লাগি আছিলে তো এই ভিডিঅ'টো একচুৱেলি বহুত ভাইৰেল হৈছিলে তো এই ভিডিঅ'টো একচুৱেলি নিশ্চয় আপোনালোকে পাইছে চাগে অনুগ্ৰহ কৰি দেওশালৰ প্ৰস্থানত শালীনতা ৰক্ষা কৰক তো আহক ইয়ালৈ ধুনীয়া ফটো চটো মাৰক বাকী কোনো ধৰণৰ ইয়াৰ শালীনতা নষ্ট নকৰিব এনেকৈ ক'ম বাকী সকলোৱে ফটো মৰাত ব্যস্ত চাওঁ এইফালে চাংমাই আছিলে কৃষ্ণ চাংমাই হয়নে হয় হয় গোটেইকেইজন চাংমাই নিব গোটেইকেইজন অকল ৰান্ধনি চাংমাই টেষ্টি টেষ্টি খানা Brand new dance, I wear out my third second chance You take my breath and I can't get it back Might be time for me to face the facts The best me is with you But I know I got a lot Josh hai khol pura Josh hai khol বাকী সব কাম শেষ হৈ গ'ল এতিয়া ধুনীয়াকৈ যাব লাগে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন এটা ভিডিঅ' সৈতে দিলে এটা টিকা
বাই বাই জয় অসম সাবস্ক্ৰাইব কৰিব লাইক কৰিব ভিডিঅ' শ্বেয়াৰ কৰিব যিমান যি পাৰে কৰি দিব দেই